আসসালামু আলাইকুম। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আমি ইমানো ভাল নাই। চাওক আল্লাহৰ কি মহিমা, বৰষুণ নাই বাট পাথৰ পৰি আছে। চাওক শিল পৰি আছে। ইয়াত দেখা পাইছেনে? বৰষুণ নাই কিন্তু এনে শিল পৰি আছে। সেয়া এতিয়া অকণ অকণ বৰষুণ দি আছে। ইমান সময় বৰষুণ দিয়া নাছিলে, অকল শিল পৰিছে। এইবিলাক হৈছে আল্লাহৰ মহিমা। সেয়া প্ৰথমত শিল পৰিছিলে, অকণো বৰষুণ নাছিলে, আৰু এতিয়া পুৰা বৰষুণ তুফান দেখা পাইছে গাইজ। বৰষুণ পৰা বন্ধ হৈ আছে অকণ অকণ, কিন্তু ৰ'দ উঠি গৈছে আৰু কিন্তু শিল পৰি আছে ওপৰৰ পৰা পাথৰ। সেয়া টিঙত পৰি আছে, দেখা পাই আছে। সেয়া চাওক ৰ'দ উঠি গ'ল কিন্তু। এতিয়া বৰষুণ আৰু শিল একেলগে পৰি আছে। ঠাণ্ডা লাগিছে। ঠাণ্ডা লাগি গ'ল তাৰ। এতিয়া বৰষুণো কমি গ'ল।